এখন চুইট বাহনৰ ভিতৰত 3 যুৱক আৰু 3 যুৱতী। বৰপেটাত হোলী খেলি নিশা মোকালমোৱা অভিমুখে আহি আছিল। কিন্তু তাৰ পিছতেই সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা। নলবাৰীৰ মোকালমোৱালৈ আহি থকা অৱস্থাত সৰ্থেবাৰীত দুৰ্ঘটনা হোৱা 6 যুৱক যুৱতী সুৰাসক্ত অৱস্থাত আছিল। আহতসকলক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইফালে ৰাইজে সুৰাসক্ত এগৰাকী যুৱতীক জবাবদিহি কৰে। সুৰামত অৱস্থাত আছিল 3জন ল'ৰা 3জন ছোৱালী। আহোঁ বৰপেটা হোলী খেলি আহিছি। সুৰামত মদৰ বটল আৰু এই পানীৰ বটল এনেকৈ গাড়ীত পোৱা গৈছে। মদৰ বটল এতিয়াও গাড়ীত চলি পাব, আপুনি গাড়ী বেছে। আহোঁ সুৰামত অৱস্থাত আছে। হয় নেকি? ভণ্টি কচোন তুমি কিয় এক্সিডেণ্ট হ'ল? গাড়ীতে আছো তো। সি মোবাইলটো মানে পিছৰি কি চাই আছিল, মানে পিছফালে চাই আছিল। গাড়ী চলাই চলছি, তুমি চলছ? গাড়ী কোনে চলছি? ৰবা, গাড়ী হাইছে চলাইছে, সি পিছতে সি মোবাইলটো চাই আছিল। সি চাওঁতে মানে সেই হৈ গয়া। আপোনালোকে বেছি ইছ্যু কৰি আছে। এতিয়া বেছি কমৰ কথা নাই, আচল কথাটো কিয় ক'বৰ সাহস নাই? নিচা আছিল, এতিয়া নিচা পাচ্ছি অলপ। মদ খোৱাৰ পাছত এনেকে যি তোমাক যে বহিবা দিছে এখনে বহুত ৰাইজে ছোৱালী বুলি, হয় না নহয়? ঘৰ ক'ত? ঘৰ ক'ত? ঘৰ ক'ত? ঘৰ ক'ত?